নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' আগবঢ়াইছোঁ। বিশেষকৈ আমাৰ যিটো ফেচবুকৰ আৰ্নিং হয়, সেই আৰ্নিংখিনি কেতিয়াবা আমাৰ নিৰ্দিষ্ট সময়ত পেইড নহয়। ধৰক আপুনি $25 ছেটআপ কৰি থৈছিলে, $25 হোৱাৰ পাছতো পেইড হোৱা নাই, $100 দিলে $100 পাছতো পেইড হোৱা নাই, তেতিয়া আমাৰ একাউণ্টটো আমি পুনৰ আপডেট কৰিব পাৰোঁ। ফেচবুকলৈ কোনো ধৰণৰ ৰিকুৱেষ্ট বা মেছেজ আমি নপঠালেও হয়। মাত্ৰ আমি কেনেদৰে আপডেট কৰিব লাগে মই দেখাই দিম ধুনীয়াকৈ, আপোনালোকে নিজে কৰি ল'ব পাৰিব, তাত কোনো অসুবিধা নহয়। আৰু লগতে এটা বিশেষ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি, আপুনি ধৰক পে'আউট একাউণ্ট ছেটআপটো কৰোঁতে তাতে ৱেৰ ট্ৰান্সফাৰ থাকে, বেংক ট্ৰান্সফাৰ থাকে। বেংক ট্ৰান্সফাৰ কৰোঁতে $25 পেইড হ'ব বুলি থাকে, ৱায়াৰ ট্ৰান্সফাৰ কৰোঁতে $100 বুলি থাকে। আপুনি ধৰক পে'আউট একাউণ্টটো ছেটআপ কৰোঁতে প্ৰথমে $100 দিছিলে, ৱেৰ ট্ৰান্সফাৰ দিছিলে। চ' তেতিয়া আপোনাৰ $100 হোৱা নাই, আপুনি পেইড কৰাব বিচাৰিছে। চ' তেতিয়া আপুনি আপডেট কৰি সেইটো সাল সলনি কৰি দিব পাৰে, যিকোনো সময়তে কৰিব পাৰে। আপুনি এবাৰ একাউণ্টটো ছেটআপ কৰাৰ পাছত পুনৰ আপুনি আপডেট কৰি ল'ব পাৰে, $100 পৰা $25 লৈ আনিব পাৰে। তেনে কৰিলে কিন্তু 5 দিনলৈ আপোনাৰ হোল্ড হৈ থাকিব একাউণ্টটো। ধৰক আপোনাৰ 20 তাৰিখ বা 21 তাৰিখে মাহৰ মানে পেইড হয়, তেনেকুৱা সময়ত যদি আপুনি আপডেট মাৰি দিয়ে তেতিয়া কি হ'ব, 5 দিনমানলৈ মানে হোল্ড হ'ব বা তাতকৈ দেৰিও হৈ যাব পাৰে। এইটো ফেচবুকৰ মানে কেতিয়াবা টেকনিকেল কণ্ডিশ্যনত হয়তো দেৰিও হৈ যাব পাৰে, ডেলি হৈ যাব পাৰে। ত' ভয় খাবলগীয়া কথা নাই। কিন্তু জেনেৰেলি এনেকৈ আপডেট দিওঁতে মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপডেট দিলে বেছি ভাল। আৰু সেইটো কাৰণে মই আজি আপডেট দিব বিচাৰিছোঁ। মোৰ নিজৰ একাউণ্টে মই আপডেট দিব বিচাৰিছোঁ। মই নিজে একচুৱেলি পাহৰিলোঁ যে কিমান ডলাৰ দিছিলোঁ। মোৰ অলৰেডি প্ৰায় $41 হৈ আছে, কিন্তু পেইড হোৱা নাই। চ' মই ভাবিছোঁ মোৰ এটা কণ্ডিশ্যন হৈ আছে, হয় $100 দিছিলোঁ, মানে ৱেৰ ট্ৰান্সফাৰ নহ'লে মোৰ একাউণ্টটো মই আপডেট কৰি দিয়া নাই দিয়া মানে মোৰ যিহেতু PNBৰ একাউণ্ট দিছিলোঁ, কিন্তু আগতে সেইটো UBI বুলি থাকোঁতেই মই দিছিলোঁ, ইউনাইটেড বেংক অফ ইণ্ডিয়া হৈ থকাৰ সময়তেই মই ছেটআপ কৰি থোৱা আছিলে পে'আউট একাউণ্ট। চ' এতিয়া হয়তো IFSC কোডটো মই চেঞ্জ কৰিব লাগিব, গতিকেহে মোৰ পেইডটো হোৱা নাই খুব সম্ভৱ। গতিকে মই আজি চেঞ্জ কৰি দিম, মই $25 দিম। বেংক ট্ৰান্সফাৰ কেনেকৈ দিম, কি দিব লাগিব ধুনীয়াকৈ মই বুজাই আছোঁ, শেষলৈকে ভিডিঅ'টো চাব। তো প্ৰথমে আমি ফেচবুকটো অ'পেন কৰি ল'লোঁ, তাৰপিছতে আমি এই প্ৰফেশ্যনেল ডেছবৰ্ডত যাব লাগিব। লগে লগে তললৈ আহিম, আমি এই পে'আউটত গ'লোঁ। তাৰ পাছতে আমি যাব লাগিব এইটো যিটো ছেটিঙৰ চিম্বলটো আছে, নিশ্চয় দেখা পাইছে ৰাইট ছাইডে কৰ্নাৰত, তাতে আমি টাচ কৰিব লাগিব। নেটৱৰ্ক কিছু বেয়া মোৰ ইয়াত চাওক, ইয়াতে ধুনীয়াকৈ আছে, এইখিনি ডিটেইলছখিনি ওলাইছে আপডেট বুলি। মই বাকীখিনি কৰি থোৱা আছে, খালি এইটো পে'আউট মেথডত আমি টাচ কৰিব লাগিব। ইয়াৰ লগে লগে এইটো আপডেট অপশ্যনত ক্লিক কৰিলোঁ। তাৰপিছত এইখিনি চাওক, ইয়াতে আছে কি, পে'মেণ্টছ উইল বি চেণ্ট টু দিছ পে'আউট মেথড। ইউ কেন চেঞ্জ ইয়ৰ পে'আউট মেথড এট এনি টাইম ইন ছেটিংছ। এইটো ছেটিঙত আপোনালোকে যিকোনো সময়তে মানে আপডেট কৰি ল'ব পাৰিব, চেঞ্জ কৰিব পাৰিব বুলি ইয়াতে কৈছে। তাৰপিছতে আছে বিফ'ৰ আপডেটিং ইয়ৰ পে'আউট মেথড টু প্ৰটেক্ট ইয়ৰ একাউণ্ট এ 5-day হোল্ড উইল বি প্লেচড। মই কৈছিলোঁ 5 day হোল্ড কৰিব বুলি কৈছিলোঁ। গতিকে আপোনালোকে চেঞ্জ কৰাৰ পাছত পে'আউট মেথডটো মানে ইয়াতে 5 দিন হোল্ড হ'ব। তাৰ তলত আছে চাওক, এতিয়া বেংক ট্ৰান্সফাৰ, ৱেৰ ট্ৰান্সফাৰ, আৰু এটা আছে লিংক ইয়ৰ পে'পল একাউণ্ট। এইটোতো আমাক নালাগে, বেংক ট্ৰান্সফাৰ বা ৱেৰ ট্ৰান্সফাৰ কৰিব পাৰে। বেংক ট্ৰান্সফাৰ কৰিলে $25 হ'লে আপোনাৰ পে'ড হ'ব, ৱেৰ ট্ৰান্সফাৰ কৰিলে $100 হ'ব লাগিব, তেতিয়া আপোনালোকৰ পে'ড হ'ব। তাৰপিছতে মই এতিয়া দি দিম ইয়াতে বেংক ট্ৰান্সফাৰ দেই। বেংক ট্ৰান্সফাৰতে টাচ কৰিলোঁ। বেংক ট্ৰান্সফাৰ টাচ কৰাৰ লগে লগে কি আহিছে চাওক, ইয়াতে বেংক কাণ্ট্ৰি ওলাব। আমাৰ যিহেতু ইণ্ডিয়া, এইটো ডাইৰেক্ট আহিছে, এইটো চেঞ্জ কৰিব নোৱাৰে। তাৰপিছত বেংক একাউণ্ট কাৰেঞ্চি দিছে, INR দিছে, এইটো থাকিবই তাতে। তাৰপিছত এইটো ফাৰ্ষ্ট নেমটো দি দিব লাগিব, লিগেল নেম সন্ময় নাম, মোৰ মিডল নেম নাইম, যিহেতু লাষ্ট নেমটো মোৰ দাস হয়, মই টাইটেল দাস লিখোঁ, গতিকে দাস লিখিলোঁ। মই ইয়াতে IFSC কোডটো দিব লাগিব। IFSC কোডটো দিওঁতে অতি সাৱধানে দিব। মই যিহেতু আগৰ UBI অৰিজিনেল মানে পুৰণি UBI IFSC দিছিলোঁ, আজি সেইকাৰণে মই নতুন PNBৰ হ'ল যিহেতু UBIটো, গতিকে এইটো মই মানে PNBৰ নতুন IFSC কোডটো মই ইয়াতে দিছোঁ। যিহেতু মোৰ পেইড হ'ব লাগিছিল কিন্তু হোৱা নাই, মই খুব সম্ভৱ $25 দিছিলোঁ, মই পাহৰিলোঁ। বেংক ট্ৰান্সফাৰে মই দিছিলোঁ খুব সম্ভৱ, কিন্তু মোৰ এইটো মনত নাই। এইটো তাৰপিছতে দিব লাগিব বেংক একাউণ্ট নাম্বাৰ, অতি সাৱধানে দিব এইকেইটা। ইয়াত যদি কিবা ভুল কৰে বহুত প্ৰব্লেম আছে।
গতিকে মানে প্ৰব্লেম এইটোৱে আপুনি আকৌ আপডেট দিব পাৰিব এনেকৈ কিন্তু কথাটো হ'ল কি আপোনাৰ পেইড হ'বলগীয়াটো পেইড নহ'ব মানে হয়তো বাৰে বাৰে আপডেট সোনকালে দিব নোৱাৰিবও পাৰে কিন্তু ইয়াত দিছে এনি টাইম এডিট কৰিব পাৰিম বুলি কৈছে কিন্তু কণ্ডিশ্যন কেতিয়াবা হয়তো লাগি যাবও পাৰে ক'ব নোৱাৰি গতিকে চ' ৱেৰ ট্ৰেন্সফাৰ পৰাপক্ষত নকৰিব আপোনালোকে বেংক ট্ৰান্সফাৰ কৰিব সেইটো মই একাউণ্ট নম্বৰ ধুনীয়াকৈ দি দিলোঁ দি দিয়াৰ পাছতে এতিয়া তলতে যাব লাগিব নিশ্চয় বুজিব পাৰিছে আপোনালোকে কেনেদৰে আমি ছেটআপটো কৰি ল'ব আপডেটটো কৰিব পাৰোঁ একবাৰ ছেটআপ কৰাৰ পিছত আমি আপডেট কৰাৰ সুবিধাটো থাকে মানে গতিকে পৰাপক্ষত আপোনালোকে বেংক ট্ৰান্সফাৰ কৰিব এয়া চাওক তলতে ওলাইছে লিংক পে আউট মেথড ইয়াতে লিংক পে আউট মেথডৰ ব্লু বাৰডালত ক্লিক কৰি দিয়ক তাৰপিছতে আপোনাৰ আপডেটেড বুলি ওলাই আহিব এইটো চাওক ইয়ৰ পে আউট মেথড ইনফো হেজ বিন ছাকচেছফুলি আপডেট হৈ গ'ল এতিয়া আপুনি চিন্তা কৰিবলগীয়া একো নাই এই ওপৰত লিখা আছে মানে 19 জুলাইলৈকে হোল্ড হ'ব বুলিয়ে লিখিছে মোৰ হোল্ড আনটিল জুলাই 9 জুলাইলৈকে মানে হেৰি হ'ব আজি কি তাৰিখ হ'ল আজি 5 তাৰিখ চ' 9 জুলাইলৈকে হোল্ড হৈ থাকিব বুলি ইয়াতে মোক জনাই দিছে নিশ্চয় বুজি পাইছে তো বন্ধুসকল নিশ্চয় বুজি পাইছে যে আমি কেনেদৰে এবাৰ ছেটআপ কৰাৰ পাছতো আমাৰ একাউণ্টটো ফেচবুকত পুনৰ আপডেট কৰি ল'ব পাৰোঁ কিছু সাল সলনি কৰি ল'ব পাৰোঁ এতিয়া এই ভিডিঅ'টো আপোনালোকলৈ মই অনুৰোধ কৰিছোঁ শ্বেয়াৰ কৰি দিব যাতে নজনাসকলে শিকিব পাৰে চবেই সকলোৱে পায় আৰু বহুতে মোক ইনবক্সত মেছেজ কৰি থাকে সকলোকে মই ৰিপ্লাই দিব পৰা নাই অৱশ্যে নতুন যিসকলে মোক ফ'ল' নকৰাকৈ ইনবক্সত মেছেজ কৰি সুধি আছে সেইসকলৰ মেছেজ স্পাম হিচাপে দেখায় গতিকে সকলোৰে মেছেজ মই চাবলৈও সময় নাপাওঁ আৰু যিমান দূৰ পাৰিছোঁ সকলোকে হেল্প কৰি আছোঁ আৰু কিছু সংখ্যকক মই হেল্প কৰিম বুলি কথা দিও কৰিব পৰা নাই তাৰ বাবে মই দুখিত যিহেতু মই সময় মিলাব পৰা নাই চ' লাহে লাহে কৰিম মই আজৰি হৈ কামখিনি কৰি দিম বুলি ভাবি আছোঁ কিন্তু কৰিব পৰা নাই কিন্তু মই কাৰোবাৰ মোক আপোনালোকে নাভাবিব যে মই কাম কৰি দিয়াৰ বিনিময়ত মই আপোনালোকৰ পৰা পইচা ল'ম মোক নালাগে পইচা দিব আপোনালোকে মোক ছাপোৰ্ট দিলেই হ'ল মোক হেল্প কৰি দিব মোক যিখিনি হেল্প কৰিব পাৰে মোক কৰি দিলেই হ'ল মোক পইচা ডিমাণ্ড কৰি কিছু সংখ্যকে আমাৰ যিসকলে মানে বিশেষকৈ জানে মানে কামখিনি ফেচবুকৰ শুনিবলৈ পাইছোঁ বহুত পইচা লৈ কাম কৰি দি আছে চ' মই তেনেকুৱা আজিলৈকে কাৰোৰ পৰা এক পইচাও লোৱা নাই আজিলৈকে হয়তো কোনোবা মোক বন্ধুৱে কেতিয়াবা ষ্টাৰ দিছে বা মোক ছাপোৰ্ট দিছে মোৰ পোষ্টবোৰ শ্বেয়াৰ কৰি দিছে চ' মই এইখিনিতে বহুত মানে সন্তুষ্ট চ' পুনৰ লগ পাম এনেদৰে ভিডিঅ' বনাই দি থাকিম টেক কেয়াৰ